অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত অন্যতম এক ভূমিপুত্ৰ জনজাতি হৈছে মিচিংসকল। মিচিংসকলৰ এক অন্যতম কৃষিভিত্তিক উৎসৱ হৈছে আলি আই লৃগাং। ফাগুন মাহৰ প্ৰথমটো বুধবাৰে পালন কৰে মিচিং জনজাতীয় লোকসকলে আলি আই লৃগাং। আলি আই লৃগাঙক লৈ ৰাজ্যৰ মিচিং অধিকৃত এলেকাসমূহত দেখিবলৈ পোৱা গৈছে ব্যাপক প্ৰস্তুতি। পিছপৰি থকা নাই মাঘেৰিটাৰ লাকলা মিচিং গাঁও। লাকলা মিচিং গাঁৱতো লৃগাঙৰ প্ৰস্তুতিক লৈ মিচিং ডেকা গাভৰুসকলৰ মাজত দেখিবলৈ পোৱা গৈছে পাৰ ভঙা উৎসাহ। ঢোলৰ গুমগুমনি আৰু ঐনিতমৰ মাতে কঁপাই তুলিছে লাকলা মিচিং গাঁৱৰ আকাশ বতাহ। আমি সকলোৱে গাভৰু ল'ৰা ছোৱালী চবে ওলাই আহিছোঁ লৃগাঙৰ কাৰণে। খুব ভাল লাগিছে আৰু চবে এনেকৈ হাঁহি ফূৰ্তি থাকিব লাগে আৰু চবৰ কাৰণে লৃগাঙৰ কাৰণে শুভেচ্ছা জনালোঁ। আজি আমাৰ লাইকোটা স্থাপন কৰা হৈছে। আলি আই লৃগাং আমাৰ প্ৰথমটো ফাগুনৰ প্ৰথমটো বুধবাৰ 16 তাৰিখে, এবাৰ 16 ফেব্ৰুৱাৰীত পৰিছে। আমাৰ এই লাগলা মিচিং গাঁৱত আমি আলি আই লৃগাং উদযাপন কৰি আছোঁ আনুষ্ঠানিকভাৱে। আৰু এইবাৰ উদযাপন সমিতিয়ে আমি অতিথি হিচাপে মুখ্য অতিথি হিচাপে মাননীয় বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াক নিমন্ত্ৰণ দিয়া হৈছে। আমি সকলোৱে আহিব চাবলৈ। সাগুনৰ পৰা সঞ্জীৱ চেত্ৰীৰ ৰিপৰ্ট, দা আছাম 24।